তাৰমানে আমি ইয়াতে থিয়া দি আছিলো, থিয়া দিয়াত সময়তে আমাৰ বৰপেটা ৰোড থানাৰ আৰক্ষী আহি এই ল'ৰাটোক দাৱাই ধৰছে। ইয়াৰ নাম হ'ল মিজানুৰ ৰহমান, বিলাসীপাৰাৰ বাসিন্দা। দাৱাই ধৰাৰ পিছত ইয়াৰ লগত ড্ৰাগছ পাইছে। আমাৰ সন্মুখতে ওলছে ড্ৰাগছ কেইটা 7টা কণ্টেইনাৰ আছিল। আমি এইখিনি চাইছো আৰু এনেকুৱা মানে এইখিনি জেগাটো বহুত ভয়ংকৰে হৈছে। ইয়াত ল'ৰা ছোৱালী বহুত কেইটা ল'ৰা ছোৱালী আহে, ইয়াতে ড্ৰাগছ কিনা বিক্ৰী হৈ থাকে। আমি যদি কিবা ক'ব যাওঁ আমাকে ইহঁতে মাৰবাই আহে। মেইন কথা আমি আমাৰ চৰকাৰৰ পৰা এইটো দাবী কৰো যে এইকেইটাক ধৰাতকে মাৰি ফেলাটোৱে ভাল। আৰক্ষী বিষয়াক, আমাৰ বৰপেটা থানাৰ আৰক্ষী বিষয়াক ধন্যবাদ জনাও যে কেইটাক ধৰি লৈ যায়। কিন্তু ইয়াৰ পিছত কেনেকে কি হয় আৰু আমি ক'ব নোৱাৰো। ইয়াতে ধৰি লৈ যায়তো আমি জানো। ল'ৰাটো বিলাসীপাৰা, মিজানুৰ ৰহমান নাম। আজি মোটামুটি 6:30 মানত হৈছে। 6:30 মানত হৈছে।